আজি মই ডি লেটাৰটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। ডি আখৰটোই সাধাৰণভাৱে যেটো উচ্চাৰণ হয় সেইটো হৈছে দ বা দৰ দৰে। এইটো আমাৰ কনফিউজ নহয়, আমি বেছিভাগে সকলোৱে জানো। যেনেকৈ ডিড, কিট, কিল্ড, ড্ৰিংক, ড্ৰামা এটসেট্ৰা। আকৌ ডি এইছে ধ আৰু ঢ আখৰটো বুজায়, কিন্তু এই আখৰবিলাক আসলতে ইংলিছ শব্দৰ ক্ষেত্ৰত ব্যৱহাৰ খুব কম। এইটো আমাৰ অসমীয়া শব্দ যদি ইংরেজি আখৰ ব্যৱহাৰ কৰা হয়, এই আখৰটো বুজাবলৈ বা এই আখৰটো বুজাবলৈ আমি ডিৰ লগত এইচ ব্যৱহাৰ কৰোঁ। সাপোজ ধৰা ঢাকা, যেমন ধরা ধর্মা, ধামাকা, ধামাকা। কিন্তু এই যে শব্দবিলাক আছে ঢাকা, এই শব্দবিলাক যদি আমি লক্ষ্য কৰো, এই শব্দবিলাক মূলত ইংরেজি শব্দ নহয়, এটা এটা নাউন হয়, নামবাচক শব্দ হয়, কিন্তু ইংরেজি মিনিংফুল অর্থ নহয়। এই কোনো জায়গা বা কোনো হিন্দি বা অসমীয়া শব্দ লেখার ক্ষেত্ৰত আমি ডি এইচটো ব্যৱহাৰ কৰো দ বা ড বুজাবলৈ। সাপোজ আমি যদি লিখিব বলে অসমীয়া শব্দ ঢোল, তেনেহলে আমি আসলতে এনেকৈ ব্যৱহাৰ কৰো ঢোল, ঢ ব্যৱহাৰ কৰিছো। গতিকে আমি আমাৰ দেশীয় শব্দ যিমানবোৰ আছে সিমানবোৰৰ ক্ষেত্ৰতে অধিক সংখ্যক ব্যৱহাৰ ডি এইচৰ আছে, কিন্তু ইংরেজি শব্দ যদি দুই এটা ওলায় ইয়াতে এইটো দৰ দৰে উচ্চাৰিত হয়। কিন্তু আমি অসমীয়া মাধ্যমৰ যিসকল আছো সেইসকলে ডি এইচটো দ নাইবা ঢৰ সমপৰ্যায়ৰ বুলি ধৰি লওঁ। কিন্তু এই শব্দটোলৈ লক্ষ্য কৰিলে ডিৰ ব্যৱহাৰটো অলপ সুকীয়া হৈছে। ডি লেটাৰটো দেখা গৈছে ঠিকেই, কিন্তু পৰতে এই লেটাৰটোৰ উচ্চাৰণ নহব, ডিটোৰ উচ্চাৰণ নহয়। কিয় নহব সেইটো আমি পাছত কম। কিন্তু এইটো শব্দ আমাৰ সকলোৰে পৰিচিত শব্দ, শব্দটো হৈছে ব্ৰিজ। আমি সকলোৱে ইয়াৰ অৰ্থ বুজি পাওঁ, কিন্তু ব্ৰিজ বুলি পঢ়িলে বহুতেই গম নাপায় যে ব্রিজ বানানোর মাজত একটা ডি লিখিব লাগে, আৰু শিক্ষাৰ্থীসকলে এই শব্দটোৰ ক্ষেত্ৰত বহুত ভুল কৰা দেখা যায়। কিন্তু এইটো মনত ৰাখাৰ এটা টিপস মই কৈছো যে জিৰ আগত ডি আহিলে ডিৰ উচ্চাৰণ নহয়, পাছৰ জিটোৰহে উচ্চাৰণ হ'ব। যেনেকৈ ইয়াতে ব্ৰিজ হৈছে, কাৰণ ইয়াতে জিৰ আগত ডি আহিছে, গতিকে আমাৰ ইয়াৰ ডিৰ উচ্চাৰণটো হোৱা নাই। ঠিক এনেকুৱা ক্ষেত্ৰত যদি চাওঁ আৰু বাকী শব্দবিলাকৰ ক্ষেত্ৰত যদি চাওঁ, ইয়াতে জিৰ আগত ডি আহিছে, তেনেহলে আমি যদি এনেকৈ পঢ়ো যে কেডজে, তেনেহলে ভুল হ'ব, কাৰণ ডিটোৰ উচ্চাৰণ জিৰ আগত আহিছে নহব, এইটো হ'ব কেজ। ঠিক এইটোৰ ক্ষেত্ৰতে হ'ব জিৰ আগত ডি আহিছে, আমি ডিটো সাইলেন্ট কৰি পঢ়িব লাগিব, কেজা। ঠিক এইটো শব্দ আমাৰ পৰিচিত শব্দ, আমি সদায় কৈ থাকো নলেজ, কিন্তু এইটো নলডেজ নহয়। এইটো দেখাত মনে হয় যে এইটো নলডেজ, ডিৰ উচ্চাৰণটো নহব, এইটো সাইলেন্ট থাকে, কিন্তু মুঠতে যাই এইটোৰ উচ্চাৰণটো হ'ব নলেজ। এইটো শব্দ মনে হয় বেডেজ, কিন্তু বেডেজ নহয়, এইটোৰ উচ্চাৰণ হৈছে বেজ। আৰু এইটো শব্দৰ উচ্চাৰণ মনে হয় ইডাজ, কিন্তু ডিৰ উচ্চাৰণটো নহয়, জিৰ আগত আছে। এনেকৈ যদি আমি মনত ৰাখিব পাৰো, তেনেহলে আমাৰ ডি আখৰৰ এই অসুবিধাটো আমি ধৰিব পাৰিম বা কনফিউজটো আমাৰ দূৰ হ'ব। আমি জাস্ট এটা কথা মনত ৰাখিব লাগে যে ডিটো যদি জিৰ আগত আহে বা ডিৰ পাছত যদি জি আখৰ আহে, আমি দুই ধৰণে কথা মনত ৰাখিব পাৰো। ডিৰ পাছত জি আহিলে ডিৰ উচ্চাৰণ নহয়, নাইবা জিৰ আগত ডি আহিলে ডিৰ উচ্চাৰণ নহয়। দুটা ফালে আমি মনত ৰাখিব লাগে। তাৰ মানে এই দুটা আখৰ ক্ৰম হিচাপে যদি থাকে, ডি আৰু জি যদি এটা ক্ৰমত থাকে, তেনেহলে আমি ধৰিব লাগিব যে ইয়াতে
এইটো লেটাৰ উচ্চাৰণ হ'ব ঠিকে, কিন্তু এইটো লেটাৰ উচ্চাৰণ নহয়। আজি এইটো লেটাৰত কনফিউজন থকাখিনি মই আলোচনা কৰিলোঁ।